বন্ধুসকল, আগৰ ভিডিঅ'ত মই দেখুৱাইছিলোঁ 200 টকাৰ ড্ৰাইভিং লাইচেন্সৰ বিষয়ে। 200 টকাত যে ঘৰতে বহি লাইচেন্স বনাব পাৰি সেই বিষয়ে কৈছিলোঁ। আপোনালোকে নিশ্চয় চাইছে। যদি চোৱা নাই, তলত লিংক দিয়া আছে, লিংকত চাই ল'ব। এতিয়া আজিৰ ভিডিঅ'টোত মই আৰু এটা ভাইৰেল নিউজৰ বিষয়ে দেখুৱাম। সেই নিউজটোত কোৱা হৈছিল যে ঘৰতে বহি এপৰ সহায়ত আধাৰ কাৰ্ড বনাব পাৰে। সেই নিউজটো বহুত ভাইৰেল হৈছিল আৰু নিউজটো চাই বহুত মানুহ পগলা হৈ গৈছিল। এতিয়া আৰু ক'তো যাব নালাগে, ঘৰতে বহি এপৰ সহায়ত আধাৰ কাৰ্ড বনাব পাৰি। বহুত ভাল কথা। পিছে নহয়, মই চালো এপটো। এতিয়া চাওঁ হওক এপত এনেকুৱা কিবা ফিচাৰ আছেনে নাই। নাই, এপটো দেখা পালে আপোনালোকে। এপত তেনেকুৱা একো নাই। এইটো এপ মাত্ৰ বনোৱা হৈছে আপোনাৰ আধাৰ কাৰ্ড যদি আপুনি এনৰোল কৰিছে সেই এনৰোলমেণ্টৰ গোটেইখিনি ডাটা ছেভ কৰিবলৈ। ইয়াত আৰু আপুনি যে নতুন কোনোবা আধাৰ কাৰ্ড বনোৱা নাই, এইটো এপৰ সহায়ত বনাই ল'ব পাৰে। আধাৰ কাৰ্ডৰ এতিয়া আমি এইটো এপত কিয় বনাব নোৱাৰি এইটো বিশ্লেষণ কৰোঁ। আধাৰ কাৰ্ডত প্ৰথম চৰ্ত হ'ল ফিংগাৰ প্ৰিণ্ট দিব লাগে। এতিয়া মোবাইলত আপুনি বা ফিংগাৰ প্ৰিণ্ট কেনেকৈ এনৰোল কৰিব? হয়, মোবাইলত লেটেষ্ট মোবাইলবিলাকত ফিংগাৰ প্ৰিণ্টৰ চেঞ্চৰ আছে, কিছুমানৰ গ্লাছত আছে, কিছুমানত কিন্তু ইয়াত এটা ফিংগাৰহে দিব পাৰি। এতিয়া যেনিবা দিলোৱে, এতিয়া সেই ফিংগাৰটো যে সেই আধাৰ কাৰ্ড বনাবলৈ যোৱাজনৰ সেইটো কোনে অথেণ্টিকেট কৰিব, কোনে সেইটোৰ সত্যতা প্ৰমাণ কৰিব, সেইবিলাক কথা আছে নহয়। নহ'লেতো বহি কোনেও এজনে আনজনৰ কিবা মজাৰ কথাটো হ'ল কোনোবা টোপনিত আছে, সেইজনৰ ফিংগাৰ প্ৰিণ্ট দি পেলাই বেলেগ এজনে বনাই ল'লে আধাৰ কাৰ্ড। তেতিয়া আধাৰ কাৰ্ডৰ মেইন বস্তুটোৱেই নাথাকিল। আৰু আইৰিছ স্কেন, চকুৰ স্কেন কেনেকৈ কৰিব? মোবাইলততো তেনেকুৱা চেঞ্চৰ নাই। যদি আছেও কোনোবা দামী লেটেষ্ট স্মাৰ্টফোনত আছে, তথাপিও এইবিলাক যে সেই মানুহজনেৰে সেইটো কোনে অথেণ্টিকেট কৰিব? আৰু গতিকে এই নিউজবিলাকে নিউজবিলাক মানে ভিউৱাৰ্ছ যিমানে মই নিউজবিলাক চাম, সিমানে তেওঁলোকে ৰেভিনিউ পায়। সেইটো বেলেগ এটা টপিক, কেনেকৈ ৰেভিনিউ পায়, কিন্তু তেওঁলোকে ৰেভিনিউ পায়। সেইকাৰণে আমাক বুৰ্বক বনাই আছে। আৰু আমিও এজনে আনজনলৈ কৈ আছো, ভিডিঅ'বিলাক চাই আছো আৰু শ্বেয়াৰ কৰি আছো। ফেক্ট চেকত আজিৰ হেৰিটো হ'ল এইটোৱে টপিক। ধন্যবাদ চোৱাৰ কাৰণে। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক শ্বেয়াৰ কৰিবলৈ, কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ।